Hi guys, আজি মই মৰ্নিং ৱাক কৰিব আহিছো। আজি ট্ৰেইনখন আহিব, আপোনালোকক ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকিব। চাওক ইমান ধুনীয়া পৰিৱেশটো। বাহেতি ভেট পদুম লৈ ৰখি আছে ট্ৰেইনখন চাবলৈ। আমিও এতিয়া ৰখি আছো ট্ৰেইনখন চাবলৈ। ইমান ধুনীয়া লাগিছে ট্ৰেইনখন, পানীটো যে ট্ৰেইনখন গৈ থকাৰ নিচিনা লাগিছে। ৰাতিপুৱা খোজকাঢ়িব আহি ইমান ধুনীয়া পৰিৱেশটো চাই পিনে ভাল লাগি গৈছে। ৱাও, কি যে মজা, ট্ৰেইনখন তলতো চলি থকাৰ নিচিনা লাগিছে। ট্ৰেইনখন যি এতিয়া গ'ল, আমি এতিয়া আপোনালোক পাহাৰখন চাই থাকক। আমি এতিয়া যাওঁ। এইখন ট্ৰেক্টৰ নদীৰ পৰা শিল বালি আনিব গৈছে। কিমান ধুনীয়া পৰিৱেশ চাওক। এইখনে চিমেণ্ট চাপৰি পাহাৰখন ওচৰলৈ গ'লে বহুত ধুনীয়া লাগে, কিন্তু আমি এতিয়া ওচৰলৈ নাযাওঁ, আমি এতিয়া ঘৰলৈ উভতি যাওঁ।